গুহাৰ ভিতৰত আহিছোঁ। লগত মোৰ বন্ধু আছে ধিয়াজ কোঁৱৰ, আৰু আমি এতিয়া আপোনালোকক দেখুৱাম গুহাৰ ভিতৰত। এতিয়া আমি গুহাৰ ভিতৰত সোমাই আছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বহুত কষ্টৰে, আমাৰ যথেষ্ট কষ্ট হৈছে, তথাপিতো আহিছোঁ আপোনালোকক দেখুৱাম বুলি। তলত আৰু এটা সৰু গুহা আছে। আমাৰ পোহৰ গৈ নাপায় ভিতৰলৈকে। আপোনালোকক এটা ভাল বস্তু দেখুৱাম, আৰু আমি আহি পিনে পাইছোঁহি। আমাৰ বাবে গৌৰৱৰ বিষয়, এটি প্ৰাচীন ধূনামলা এটা পাইছোঁ। আপোনালোকক দেখুৱাবলৈ আমি সক্ষম হৈছোঁ। এইটো কলহ, আপোনালোকে দেখিবলৈ কলহ, মাটিৰ কলহত, যিটো টোটেলি ডেষ্ট্ৰয় হৈ গৈছে, আৰু আমি ইয়াত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আমি গুহাটো অকণমান আগবাঢ়ি যাম ভিতৰলৈকে। বহুত আচৰিত ধৰণৰ শিল ইয়াত আপোনালোকে দেখা পাব। ইপিনে বাহিৰত যোৱাৰ ৰাস্তা আছে সম্ভৱ। আমি ঘূৰি যাব লাগিব। ঘূৰি যোৱাৰ আগতে আমি ইয়াৰ ভাঙি যোৱা আধা অংশটো বিচাৰি পাইছোঁ। এইটো আপোনালোকে দেখিবলৈ পাইছে, ওপৰত ওলমি আছে। এটা সম্পূৰ্ণ মলা বিচাৰি পাইছোঁ আপোনালোকে। অৰ্থাৎ আমি গম পাইছোঁ যে এই গুহাটো আগতে মানুহ হয়তো আত্মগোপন কৰিছিল, আৰু ক'ৰবাত বন্ধুজনে পাইছে বিচাৰি। অকণমান সৰু টুকুৰা এটা পাইছে। ক'ত? ইয়াৰ ভাঙি যোৱা অংশ কিছুমান আমি বিচাৰি পাবলৈ সক্ষম হৈছোঁ। ভিতৰত আৰু হয়তো কিবা কিনি আছে, আৰু যিহেতু আমি সোমাই যাব নোৱাৰিম। ইয়াৰে ভাঙি যোৱা অংশ সম্ভৱ থৈ দিছে, একেলগে থৈ দিছে। এইকেইটা আমি আজি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। এতিয়া আমি বাহিৰলৈকে ওলাই যাম। মনে যাব লাগিব, নহ'লে আমাক কামুৰিব। ইয়াত দেখিবলৈ পাইছে বৰলৰ বাঁহ। ঠাইখিনি যথেষ্ট এন্ধাৰ হয়। এইটো আৰু মজা। আমি এতিয়া ওপৰলৈকে ওলাই যাম, আৰু ইটো চাইডত আৰু এটা গুহা আছে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কি সমান ঠাই দেখিবলৈ পাইছে। এইটো চাইডে আৰু এটা গুহা আছে। ভিতৰত যথেষ্ট ঠাণ্ডা। গুহাটোৰ ভিতৰত, অ' মাই গড,
কি সমান ঠাই আছে ঐ। ইতিমধ্যে আহি আমি এডাল প্ৰকাণ্ড বৰগছৰ তলত জীয়াইছোহি। এতিয়া আমি বৰগছৰ ওপৰত আছোহি। আপোনালোকে পাইছে, মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু দেখিবলৈ পাইছে সেইবোৰ লতি, যথেষ্ট লতি আছে। আপোনালোকক দেখুৱাম এয়া সুন্দৰ সেউজীয়া পৰিৱেশ। আমাৰ কেমেৰা লেন্সে যিমানলৈকে ঢুকি পাইছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ।